भारत उदांस्रिनि 77 बोसोर उनावबो हान्था मेलानि मोजां खाबु गैया। खैफोद गोनाङै नावजों हान्थिनांगौ जादों रायजोफोरा। थाबैनो गंसे दालां लुफुंनो दाबि रायजोफोरनि। দলংটো আমি আগত পৰাই কৈছিলে এফসু মিটিং কিবা কিবি ইটোৰ পৰা কায়ো কাণত সোমা নাই। धेमाजि जिल्ला जनाय महकुमा सिंनि मोनसे ओनसोला जोबोर दुखु जारलानि गेजेरजों जिउ खुंबोदों। भारत उदांस्रि जानायनि 77 बोसोर बाबेनलांनाय उनावबो धेमाजि जिल्ला जनाय महकुमानि रामदन धिखारि गामि पन्चायत सिंनि गयलाघाट ओनसोलनि रायजो राजाफोरा मोनफ्रोमबो बिथिङाव उन जानानै थाबोनांगौ जादों। मख'जाथावदि गयलाघाट ओनसोलाव थांनो थाखाय लामानि मोजां राहा गैया आरो बोसोरनि 12 दानानो नावजों बारनो गोनां जायो। बे जेंनाखौ सुस्रांना होनो ओनसोलनि रायजो राजाफोरा खुंथायाव थानाय सोरखारनिफ्राय मदद मोनगोन होनना गोलाव सम नेबोदों। नाथाय आसाम सरकार, BKWSC आरो मिसिं अट'नमास काउन्सिलनि खुंथाय थासेयावबो गयलाघाट ओनसोलनि बे जेंनाखौ सुस्रांना होनो जेबो राहा लानायखौ नुनो मोननाय जायाखै होनना फैबाय थानाय समाव थाबैनो रायजोफोरनि खाबुनि थाखाय गंसे दालां लुना होगोनखौ मिजिंथिना खौरां बिजोंनि गेजेरजों रायजोफोरा ओरैबायदि बुङो। হয়, অসুবিধা মানে আমাৰ এনেকৈ অসুবিধাটো ক'ব গ'লে বহুত অসুবিধা হৈছে আমাৰ। এতিয়া আমাৰ এই ধান চান মিলত লৈ যাবলৈ নোৱাৰোঁ, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। লগতে বেমাৰ আজাৰ হ'লে আমি তেনেকৈ লৈ আহিব অসুবিধা হৈ যায়। আৰু বেছিকৈ ক'ব গ'লেতো বানপানী হ'লেতো আৰু বহুতে অসুবিধা। এতিয়াও বানপানী হৈ আছে আমাৰ ইয়াত। এতিয়া মানুহে ৰাইজে তেনেকৈ ভালকৈ আৰ পাৰ কৰিব পৰা নাই। কেতিয়াবা নাও বন্ধ হৈ যায়, কিবা আহি মেটেকা চেটেকা জাম হৈ যায়, তেতিয়া আকৌ ল'ৰা ছোৱালী স্কুল ক্ষতি হয়। মানুহ বেলেগ ৰাস্তা আমাৰ গাঁৱলৈ যাবলৈ ৰাস্তা তেনেকৈ নাই। আমাৰ যি আছে সেই নাও দি যায়, আমাৰ টুলুঙা নাও দি যাওঁ। তাৰপিছত তেনেকৈ ৰাস্তা পদূলি নাই এইখিনিত বাৰু আমাৰ। ছাত্ৰ ছাত্ৰীবিলাক সেই টুলুঙা নাওতে মানে যেন তেনেকৈ যায়। তাৰপিছত কেতিয়াবা তেনেকৈ অসুবিধা হ'লে ডাঙৰ পানী হ'লে ক্ষতি হৈ যায়। তাৰপৰা আমাৰ ইয়াতো তেনেকুৱা কিছুমান কাম কৰা মানুহ আছে, কৰ্মচাৰীসকলৰো অসুবিধা হয়। গতিকে আমি এনেকৈ চৰকাৰক এইটোৱে কৈছোঁ যে দলং এটা আমাক লাগে। সোনকালে দলং দিলে মানে আমাৰ কাৰণে বেছি ভাল, ৰাইজৰ কাৰণে। আবেদন আগত তেনেকুৱা কৰা হৈছিলে সৰু সুৰা, কিন্তু এই গুৰুত্ব নিদিয়ে আজিলৈকে, মানে খা খবৰ নাই। আৰু এই অসুবিধাতে আমি পৰি আছোঁ, বেমাৰ আজাৰ ধৰি তেনেকৈ বহুত অসুবিধা। দূৰ দূৰণি দোকান বজাৰ কৰিবলৈ কি কয়, নাৱৰীয়া তেনেকৈ টেণ্ডাৰ নাই, নিজে চলাবলগীয়া হৈ গৈছে আমাৰ। খৰালিতো নুশুকায়, আমাৰ ইয়াত 12 মাহ পানী। আৰু দও আছে, কাৰেণ্টো আছে পানীটো। তাৰপিছত আৰু এতিয়া তেনেকুৱাই চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে আমাক দলং এখন লাগে, পকী দলং লাগে, নিৰ্মাণ কৰি দিব লাগে আমাক। তাৰ চৰকাৰনো মানে বৰণি দলং চলং নাই, নাৱত পাৰি হ'বলৈ কেতিয়াবা কাইজা পেচাল হয় পাৰ হ'বলৈ। তাৰপিছত নাওটো কেতিয়াবা এৰি দিব, ইপাৰত থাকিলে ইফালে চিঞৰিব লাগে, ইফালে থাকিলে আকৌ ঘৰৰ পৰা শুই থাকিলেও আহিবলগীয়া হৈ যায়। দলংটো আমি আগত পৰাই কৈছিলে এফসু মিটিং কিবা কিবি ইটোৰ পৰা কায়ো কাণত সোমা নাই। আমাক মানে এফসুয়ে ইটো দিছে নাও, 2 বছৰ হ'ল। RBCৰ নাও একটা, ইটো বি RBCৰে হয় যেনিবা। ইটোৱে আমাৰ নাৱৰ পৰাই পাৰি ল'ৰা ছোৱালীক এই মেটেকাটো ৰছী বান্ধি কিনি পাৰ হ'ব লাগে। ল'ৰা ছোৱালী স্কুল যালেবি আৰু আমি বাহিৰত দোকান চোকান যালেবি নাওটো চিঞৰিবলগীয়া হয়। মানে দলং দিলে আমাৰ কাৰণে ভাল। আৰু আমি জানিছিলোঁ আগত আমাৰ গাঁৱত মানে RCC নাও দলং আহিব, দলংটো আজিলৈকে দিয়া নাই মানে। আমি এতিয়া বি কষ্ট। চৰকাৰে আমাক দিয়ে নে নিদিয়ে, এতিয়া আমি ইটোকে পাব বুলি আশা কৰি আছোঁ।